যেটো CWC মিটিং ইয়াত সিরিয়াসলি আমার বুথ কমিটির ওপৰত আলোচনা হৈছে বুথ কমিটিবিলাক সব অঞ্চলতে কমপ্লিট হোৱা নাই এটুকে কমপ্লিট কৰিব লাগে বুলি আমাৰ মাজত আলোচনা হৈছে বুথ কমিটি আৰু কিছুমান আমাৰ সূত্ৰধৰ আৰু ৰাভা জনগোষ্ঠী আৰু হিন্দীভাষী হিচাপে আমাৰ সেলটো গঠন হোৱা নাছিল হেতুকে ইমিডিয়েটলি বনোৱা হ'ব বুলি আমাৰ মাজত আলোচনা হৈছে আৰু ভাল একটা খবৰ আছে আজিও ইউপিপিএলৰ কিবা CWC মিটিং আছে বলে ডিমাকুছিত কিন্তু যেনেকুৱা এক্সপেক্ট কৰিছিল যেনিবা চেয়াৰটো 1000টা চেয়াৰ বহাইছিল মাত্ৰ 100 জনমান হ'ব বুলি আমাক লোকেল মানুহ জনাইছে CWC মিটিং ভাল কথা কিন্তু আজি ইউপিপিএল আৰু বিজেপি কেইজনমান লিডাৰ সোমাইছে আমাৰ ওদালগুৰি জিলাৰ ভাইচ প্ৰেচিডেণ্ট সোমাইছে বিজেপিৰ আৰু ইউপিপিএলৰ মাইনৰিটি চেলৰ সেক্ৰেটাৰী শাহজাহান ইহঁতেও সোমাইছে মুঠতে টোটেল 20 জন সোমাইছে আমাৰ ইউপিপিএল আৰু বিজেপি মিলাই পেলাই তো সেইটোতো আচৰিত কথা মই কৈছোঁ না সেইদিনা বিজেপি আৰু ইউপিপিএল তো সরকার বিটিসিত মানে একটু বাদি মানে কম্পিটিশন হওয়ার নিচিনা লাগি আছে মই এটাও কমা নাই ব্লক ওয়াইজ যেটো আমার জয়নিং প্রোগ্রাম ইয়াতো কম হওয়া নাই আজি CWCত আমার অকল 20 জনে সোমাইছে ম্যাক্সিমাম ইউপিপিএলরে 12 জন আর বাকি 6 জন বিজেপির হয় কথা সেইটোৱে স্যার বিশেষকে মুখ্যমন্ত্রী নাই আমাৰ কি বুলি কয় চেম ছাৰে কি কৈছে কোৱা নাই মই একো নাজানো মুঠতে আমাৰ কাৰো লগত কিবা নাই কি কয় এলায়েন্স নাই কাৰো লগত এলায়েন্স নাই বিজেপি এলায়েন্স NDA লগতো নাই ইণ্ডিয়া এলায়েন্স কংগ্ৰেছৰ লগতো নাই দুখনতে আপোনালোকে খেলিব স্যার দুখনতো খেলিব দৰং ওদালগুৰি একটা খেলিব আৰু একটাতো এই কোকৰাঝাৰ লোকসভা ঠিক হৈছে নেকি কেণ্ডিডেট ঠিক হোৱা নাই কেণ্ডিডেট আমাৰ এই ডিচেম্বৰ মাহত আমি ঠিক কৰিম বিজেপিয়ে ইউপিপিএল আৰু বিজেপিৰ সংঘাত দূৰ কৰিবৰ কাৰণে 8জনকৈ মন্ত্ৰী আৰু 19জনকৈ আচলতে বিধায়ক নিয়োগ কৰিছে তথাপিও কিন্তু ৰুধিব পৰা নাই আপোনালোকক কি ক'ব এই মুহূৰ্তত আৰে প্ৰমোদ বড়োৱে বিটিচিত বিজেপি মানুহকো কণ্ট্ৰল কৰিব পৰা নাই নিজৰ ইউপিপিএলকো কণ্ট্ৰল কৰিব পৰা নাই মানে সি একো কাম কৰা নাই কাকো সুবিধা দিয়া নাই নিজৰ ইউপিপিএল দলৰ লগৰীয়া MCLA হওক বা পাৰ্টি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হওক বা কৰ্মীসকলে হওক একো ফেচিলিটি দিব পৰা নাই আৰু বিজেপি সহযোগী দল ইউপিপিএলক চৰকাৰ বনাব দিছে বিজেপিৰ যিমান যিসকল MCLA বা সকল আছে বা কৰ্মীসকল আছে ইহঁতক ভালকৈ মানে ফেচিলিটি দিব পৰা নাই বা কাম কৰিবলৈ সুবিধা দিব পৰা নাই যাৰ ফলত আজি প্ৰমোদৰ লিডাৰশ্বিপত নাথাকিম বুলি BTC অঞ্চলৰ কিছু বিজেপি লিডাৰ বা কৰ্মী আৰু ইউপিপিএলৰো মেক্সিমাম ইউপিপিএলৰ বহুত লিডাৰ আৰু কৰ্মীসকলে আকৌ আমাৰ দলত যোগদান কৰিব বুলি বহুতে যোগাযোগ কৰি আছে আমি কৰি থাকিম বিভিন্ন মহলত মানে চৰ্চা হৈছে যে ত্যাগ কৰি অন্য দলত যাব বলে মই চিনি নাপাই বাবু কোন সন্দৰ্ভত মোৰ কথা কৈছে মই চিনি নাপাই দেই নমস্কাৰ